বন্ধু-বান্ধৱীসকল আপোনালোক পুনৰ এবাৰ 2% ইউটিউব চেনেলত স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। চ' বন্ধু-বান্ধৱীসকল আজি আপোনালোকৰ সন্মুখত লৈ আহিলোঁ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। চ' আজি সকলোবিলাক কুৱেশ্যন এনচাৰ হৈছে আপোনালোকৰ MCQ মাল্টিপল চইচ কুৱেশ্যন। চ' আপোনালোকৰ বেছি নহয় আজি বহুত কম কুৱেশ্যন লৈছোঁ, 10খন কুৱেশ্যন লৈছোঁ। ইয়াৰ লগতে এনচাৰবিলাকো মই দি যাবলৈ চেষ্টা কৰিম। কোনোবা এটা ভুল হ'লে আপোনালোকে কমেণ্ট কৰি শুদ্ধটো জনাই দিব। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভ কৰাৰ আগতে আপোনাৰো তোমাৰ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি আহিব, কিয়নো সদায় নতুন নতুন জব আপডেট, এডুকেশ্যন আপডেট লগতে স্পেচিয়েলিটিৰ সকলো ধৰণৰ ইনফৰমেশ্যন পাই থকাৰ বাবে। চ' পলম নকৈ মূল কথালৈ আগবাঢ়োঁ। চ' বন্ধুসকল আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো কাৰ নামেৰে নামাকৰণ কৰা হৈছে? ইয়াৰে শুদ্ধ এনচাৰটো আপোনালোকে যদি যাব যায় ইয়াতে আপোনালোকৰ গ নম্বৰটো পাব, গোপীনাথ বৰদলৈ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত চলাচল কৰা ৰেলগাড়ীখনৰ নাম কি? চ' ইয়াৰে যদি আপোনালোকে শুদ্ধ এনচাৰটো যাব যায় তেন্তে আপোনালোকে ঘ নম্বৰটো পাব, সমবতা এক্সপ্ৰেছ। তাৰপিছৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ 2019ৰ বিষয় কি আছিল? ইয়াৰে শুদ্ধ এনচাৰটো যদি আপুনি যাব যায় তেন্তে আপুনি ক নম্বৰটো পাব, পথ সুৰক্ষা জীৱন ৰক্ষা। তাৰপিছৰ কুৱেশ্যনটো হৈছে তলৰ কোনবিধ পক্ষীয়ে সৰ্বাধিক দূৰত্ব পৰিভ্ৰমণ কৰে? ইয়াৰে শুদ্ধ এনচাৰটো আপোনালোকে ক নম্বৰটো পাব, আৰ্কটিন টাৰ্ণ। তাৰপিছৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমত অভয়াৰণ্যৰ সংখ্যা কিমান আছে? চ' ইয়াৰে আপোনালোকৰ শুদ্ধ এনচাৰটো যদি যাব যায় তেন্তে আপোনালোকে গ নম্বৰটো পাব, 18, 18খন আছে। তাৰপিছৰ কুৱেশ্যনটো হৈছে JUCN তালিকাত অভয়াৰণ্য কোনটো শ্ৰেণীৰ সংৰক্ষিত এলেকা? ইয়াৰে শুদ্ধ এনচাৰটো যদি যাব যায় তেন্তে আপোনালোকে ইয়াতে ঘ নম্বৰটো পাব, চতুৰ্থ। তাৰপিছৰ কুৱেশ্যনটো হৈছে তলৰ কোনখন সংৰক্ষিত এলেকা এশিঙীয়া গড়ৰ ঘনত্ব সৰ্বাধিক? ইয়াৰে শুদ্ধ এনচাৰটো যদি যাব যায় তেন্তে আপোনালোকে খ নম্বৰটো পাব, পবিতৰা। তাৰপিছৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানত সংৰক্ষণ কৰা হয়? ইয়াৰে শুদ্ধ এনচাৰটো যদি যাব যায় তেন্তে আপোনালোকৰ গ নম্বৰটোহে পাব, উদ্ভিদ আৰু প্ৰাণী দুয়োটাই ইয়াতে সংৰক্ষণ কৰা হয়। আৰু বাকী যেইকেইটা আছে সকলোকেইটা ভুলে হ'ব ইয়াতে। কেৱল ফুলো নহয়, কেৱল প্ৰাণীও নহয়, কেৱল উদ্ভিদো নহয়, ইয়াতে উদ্ভিদ আৰু প্ৰাণী দুয়োটাই সংৰক্ষণ কৰা হয়। তাৰপিছৰ কুৱেশ্যনটো হৈছে অসমত 6খন ৰাষ্ট্ৰীয় উদ্যানৰ স্থাপিত হ'ব? ইয়াৰে শুদ্ধ এনচাৰটো আপোনাৰ হৈছে ঘ নম্বৰটো, ডিমা হাছাও। তাৰপিছৰ কুৱেশ্যনটো হৈছে এইটো লাষ্ট কুৱেশ্যন হয়, বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান আছে? চ' ইয়াৰে শুদ্ধ এনচাৰটো আপোনাৰ গ নম্বৰটো পাব, 5খন। চ' বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, ভিডিঅ' সকলো মানুহ শ্বেয়াৰ কৰি দিব স্পেচিয়েলিটিৰ কেণ্ডিডেটৰ মাজত। আৰু যদি আপুনি মোৰ নতুন ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি, কিয়নো সদায় নতুন নতুন জব আপডেট লগতে এডুকেশ্যনেল আপডেট লগতে স্পেচিয়েলিটিৰ সকলো ধৰণৰ ইনফৰমেশ্যন পাই থকাৰ বাবে। চ' পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।